নমস্কাৰ বন্ধু বান্ধৱীসকল মাঘ বিহু আহিলে তো মেজি বনাই আছো তো আপোনালোক দেখুৱাম মেজিৰ কাৰণে আমি সব যা যোগাৰ কৰিলোঁ সিদিনাখন দেখাইছিলোঁ যে আপোনাৰ নাৰা আনিব গৈছিলোঁ নাৰা আনিলোঁ আজি বাঁহ কাটিলোঁ এই পাহাৰৰ ওপৰৰ পৰা বাঁহ চাহ কাটি আনিছোঁ এতিয়া মেজিৰ কাৰণে যা যোগাৰ চলি আছে লাগি আছে একদম লাগি আছে আমাৰ কাম কৰা ষ্টাফ ভাইস ম্যানেজার কোন ব্রাঞ্চ ম্যানেজার দীপ দা আরে তো বান্ডল ঘুরা আছে আপনি বলে বান্ডল ঘুরা এক্স্যাক্টলি 1000% করে নাইস এ বান্ডল ঘুরা বান্ডল কামাই আছে ঘুরা এনেকে বান্ডল কামাই আছে ও গরিব মানুহ নেকি এ দাস বাবু আমাৰ হ্যান্ডসাম গাই বলে শিৱনগৰৰ আপুনি নাই মাঘৰ বিহু আহি গ'ল প্ৰস্তুতি চলিছে মেজিৰ এনেকৈ মেজি বনাই আছো আৰু এনজয় কৰি আছো নাৰা জাপি আছে এনেকে নাৰা জাপি জাপি গোটেই একদম পুৰা ফুল হৈ যাব এতিয়া প্রকাণ্ড মেজি হব এইটো প্রকাণ্ড মেজি পড়িয়ে গেল সেক্রেটারি মেজি বনোৱা নাই যে সেক্রেটারি মেজি বনোৱা নাই বাপরে কাজল দা ও কাজল আপনার পেটটা ওয়াইড এঙ্গেলত বেশি ডাঙৰ ডাঙৰ লাগছে ফাইনেলি আমাৰ মেজি ৰেডি মানে অলমোষ্ট ৰেডি আৰু অলপ সময় পিছত দেখিব এটা ধুনীয়া মেজি ইয়াতে প্ৰস্তুত হৈ গৈছে আৰু এনেকৈ হৈছে মই ওপৰত উঠিব নোৱাৰোঁ কাৰণে যোৱা নাই তলৰবিলাক অলপ দিলোঁ বাৰু লাগি কাম কৰি থকা দিস্তা নহয় আপুনি দলিয়াই দিয়া ইমান বিপদ আছা তুমি তোমাৰ পুজি ৰেডি আমি গুৱাহাটীত থাকিও গাঁৱৰ ফিল লৈছোঁ এনেকৈ পুজি বনাইছোঁ চাই থাকক এনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ